এইটো কনষ্টিটিউশ্যন আৰু ছিক্স শিডিউল এটা পাৰ্ট অফ কনষ্টিটিউশ্যন সেইটো নিয়মমতেহে কামটো কৰিব লাগে বুলি আমি কৈ থাকোঁ এনক্ৰ'চাৰসকলকতো চবতেইতো এভিকশ্যনটো কৰিব লাগিব কিন্তু বাই ফ'ৰ্চ কিবা জ্বলাই পেলাই মানুহক মাৰি পেলাই কৰাটো সেইটো কেতিয়াও আমি ছাপৰ্ট নকৰোঁ আৰু এই ঘটনা কৰাটো আচলতে এনেকুৱা ধৰণৰ যোৱা বছৰো হৈছিল সেইটো তেতিয়া তুলিৰাম ৰংহাং নিজে কৈছিল যে তেওঁহে এইটো কৰিবলৈ দিছিল আৰু তেওঁহে টকাও দিছিল বুলি কৈছে আৰু সেই একে গ্ৰুপ মানুহে আকৌ এইবাৰো সেই অনশনো কৰিছে আৰু আকৌ অনশনক এৰেষ্টো কৰিছে কিন্তু এৰেষ্টো কৰা নাই ডিটেইন কৰিছে তেওঁলোকক আচলতে এৰেষ্ট কৰিব লাগিছিল কিন্তু এৰেষ্টটো কৰা নাই এতিয়া ছিকিউৰিটিহে দিছে বুলি শুনিছোঁ তেনেকুৱা কথা সেইকাৰণে তেওঁলোকক এটা উঠাবলৈ পলিটিকেলি উঠাবলৈ তেওঁলোকক ওখ কৰিবলৈহে চেষ্টা কৰিছে বুলি আমি ভাবিছোঁ আৰু এইটো ছিক্স শিডিউল আমাৰ APHRC ভাঙিবলৈ কৰিলে আৰু আমি এৰেষ্ট কৰাটো বা এভিকশ্যন কৰাটো আইনমতে কৰিব লাগে এইটো মানুহ সম্প্ৰদায়টো চাই পেলাই কৰিব নালাগে বুলি আমি সদায় কৈছোঁ আৰু এতিয়াও কৈ আছোঁ সেইদিনা যিটো ঘটনা হৈছিল তেতিয়া আমাৰ মানুহ নাছিল এটা আমাৰ ইনষ্ট্ৰাকশ্যন নাই এইটো কৰিবলৈ শান্তিভাৱেহে কৰিব লাগে বুলি সদায় সেইকাৰণে এই সৰজ দেশ যিটো মাৰি পেলালে তেওঁ হেণ্ডিকাপো আছিলে আমি এইটো নিন্দা কৰিছোঁ আৰু ইউনুছ খানচো তাকো মাৰি পেলালে সেইটো আমি নিন্দা কৰিছোঁ এনেকুৱা কাম কৰিব নালাগে কিন্তু যিটো তুলিৰাম ৰংহাঙৰ ঘৰত জ্বলাই পেলাই তাৰ বন্দুক যিটো লাইচেঞ্চ দিব নোৱাৰে প্ৰাইভেট মানুহবিলাকক সেইবিলাক লাইচেঞ্চ দিব AK-47 SLR ষ্টেন গান এইবিলাকতো কেতিয়াও এইটো লাইচেঞ্চ দিয়া নহয় এইবিলাক আনলাইচেঞ্চ বন্দুক তেওঁ পজেশ্যন অফ ইলিগেল আৰ্মছ তেওঁ সেইটো কেছত পৰিছে তেতিয়াহ'লে এই যেনেকৈ সঞ্জয় দত্তক এৰেষ্ট কৰি পেলাই 10 বছৰমান জেলত ভৰাইছিল সেই একে আইনতে এই তুলিৰাম ৰংহাঙো কৰিছে তাকো তেনেকৈ একশ্যন ল'ব লাগে বুলিহে আমি দাবী কৰিছোঁ আৰু আমি শান্তিটো সদায় থাকিব লাগে অশান্তি কাম কেতিয়াও কৰিব নালাগে এতিয়া আমাৰ ভূঞা ডাঙৰীয়াই অকণ কৈ ল'ব না মোতকৈ চিনিয়ৰ মানুহ তেখেতক